নমস্কাৰ, মই ভাস্কৰ। আজি মোৰ হাতত আহিছে এটা ইলেক্ট্ৰিক কেটলি, যিটোত আমি চাহ তাহ বনাই খাব পাৰোঁ। ইয়াৰে পিছৰ ঢাকনিখন জ্বলি গৈছে। যোৱাৰ ফলত ইয়াতে কোনো ধৰণৰ কাৰেণ্ট ছাপ্লাই হোৱা নাই বা থৈ দিয়া আছে। এইটো মই খুলি থৈ দিছোঁ, যাতে আমাৰ কামখিনি অলপমান বেছি টাইম নলয় আৰু ভিডিঅ'টো বেছি লাম্বা নহয়। তাত আমি এই তাঁৰডাল ফিটিং কৰি দিম। এবার আমি তার ডিটেল চেক কৰি লওঁ। তার ডিটেল আমার জিন্দা আছে না নাই, না ক'ৰবাত কিবা গণ্ডগোল হৈছে। ডালটো কণ্টিনিউটি নাইয়ে, বেয়াই হৈছে নেকি ঘণ্টা তাঁৰডালো। এডাল আছে ঠিকেই, এডালো আছে ঠিকেই। এইটো ফেচৰ পইণ্ট হ'লে এইটো ৰঙাডাল ফেচ, এডাল চাগে আৰ্থিঙৰ কাটি দিলোঁ আৰু বঢ়িয়া। আমাৰ লাইনত টোটাল সোমোৱা জেগাটো চাই লৈছোঁ, যিহেতু আমাৰ নাই। আৰু গোটেই এটা কৰি দিম। এটা কৰি দি তলত ঢাকনাখন নাই। Kuni ni rola. আমি তাত যিটো হেৰি এক্সটাৰ্নেল তার লগালোঁ, সেইটো হেৰিডাল তার আমি ফিলিমেণ্ট আছে কইলটোৰ আমাৰ কানেকশ্যনটো এই যিটো মাজত কানেক্টৰ আছে, কানেক্টৰ পৰা কমপ্লিট কানেকশ্যনটো ডিছকানেক্ট কৰি এই তাঁৰডালত আমি কানেকশ্যনটো কৰি দিম। এতিয়া তাৰমানে যিটো আমাৰ তলৰ প্লেটখন কানেক্টৰ আছিল, সেই কানেক্টৰখন তাৰমানে নাই, যিহেতু এতিয়া আমাৰ কানেকশ্যনটো কমপ্লিট প্লাগৰ সহায়ত ডাইৰেক্ট হ'ব। যাতে তলটো কিবা কাৰণে লাগি অসুবিধা নহয় বা তত নকৰে। কাটি দিলোঁ।
কইল হিটচিং যিটো হিট কৰে এই হিটটো কৰা এইটো কইলটো এই মাল্টিমিটাৰত শ্ব' কৰি আছে তাৰমানে কইলটো আমাৰ ভালে আছে কইলটো আমাৰ ভালে আছে এইটো কণ্টিনিউটি দেখিছে কৰি দিওঁ মই চেক কৰিবলৈকে পানী লৈ আহিলোঁ পানী দিওঁ ঢালি দি পেলাই চাওঁ আমাৰ ঠিকে ঠাকে কাম কৰিলে নে নাই পানী আমাৰ গৰম হয়নে নহয় চাই লওঁ মই ছাপ্লাই দি দিলোঁ ছাপ্লাই দি দিলোঁ ইয়াত আপোনাৰ যিডাল হেণ্ডেলডালত এটা ছুইচ আছে ছুইচ অফ অন ছুইচটো এই তলতে এইটোত লাইটটো জ্বলিছে এই তাৰমানে অন হৈ গ'ল এইটো অফ এইটো অন হেলক মই কেমেৰাটো অলপ ঘূৰাই দিছোঁ চাওক অলপ অলপ লাহে লাহে গৰম হৈ আছে চাওক গৰম হৈ গ'ল পানী আৰু মোৰ এইটো ইনকুবেটৰটো যিটো এটা মই কণী উমনি দি থৈ দিছোঁ চাওক পানী উতলি আছে এনেকৈ ঘৰতে তাৰমানে যদি কিছুমান প্ৰব্লেম হয় ঘৰতে ঠিক কৰিব পাৰি আৰু সহজতে